লগতে আজি ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰৰ শিৱসাগৰ অঞ্চলৰ এই বৰ্ডিং খেলপথাৰত উপস্থিত সমূহ খিলঞ্জীয়া ৰাইজলৈ এগৰাকী আপোনালোকৰে অসমীয়া ভগ্নী অসমীয়া কন্যাৰ সশ্ৰদ্ধ প্ৰণাম। অস্তিত্ব ৰক্ষাৰ এই যুঁজৰ মই অগ্নিশিখা হয়নে নহয় নাজানো, কিন্তু মই বিজেপি চৰকাৰক ধন্যবাদ জনাইছো যে আজি এই পৰিস্থিতিয়ে অন্তত মোৰ ভিতৰত থকা অসমীয়া যি সত্তা সেই সত্তা জাগ্ৰত হোৱাৰ সদায় জাগ্ৰত আছিল, কিন্তু তাৰ বহি প্ৰকাশ কৰাৰ এক সুযোগ দিলে। মই আৰু ধন্যবাদ জনাইছো তেখেতসকলক। এক খোজ মাৰিলে আৰু বিশ্ববাসীয়ে গম পালে অসমীয়া জাতিক কাক কয়। অসমীয়া জাতিৰ প্ৰতিজনৰে বুকুত, প্ৰতিজন অসমীয়াৰ বুকুত যে এতিয়াও জাতীয় চেতনাৰ কোবাল ফুটে কোবাই আছে, তাৰ প্ৰমাণ অসমীয়া জাতিয়ে দিলে। তাৰ বাবে মই প্ৰত্যেককে, মোৰ জ্যেষ্ঠ, মোৰ সমবয়সীয়া তথা মোৰ কনিষ্ঠসকলক ধন্যবাদ জনাইছো। কিন্তু আজি মই এটা কথা গৌৰৱ অনুভৱ কৰিছো। এটা সময়ত খুব কথা ওলাইছিল যে বৰষাৰাণীয়ে ৰাজনীতি কৰিব। আজিও কোনোবাই কৈছে, মই কথা কলে মানুহে কয় মই ৰাজনীতি কৰিম। কিন্তু যেতিয়া তেনেকুৱা প্ৰস্তাৱ আহিছিল, বৰষাৰাণীয়ে কি কৈছিলে জানে? বৰষাৰাণীয়ে কৈছিলে, মই এক মুক্ত বিহংগ, মোক নীল আকাশত উৰি ফুৰিবলৈ দিয়ক। ৰাজনীতিৰ শিকলিৰে মোৰ ডেউকা দুখন নেবান্ধিব। আৰু আজি মোৰ সেই সিদ্ধান্তক মই ধন্যবাদ জ্ঞাপন কৰিছো। জীৱনত কি সিদ্ধান্ত লৈছো, ভুল হৈছে ভাল হৈছে নাজানো, কিন্তু এটা সিদ্ধান্তই মই শুদ্ধ লৈছিলো। আৰু সেইবাবে আজি মুক্ত মনে মুক্ত কণ্ঠে অসমীয়া ৰাইজৰ লগত, অসমীয়া ৰাইজৰ অস্তিত্বৰ, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এই যুঁজত মুক্ত কণ্ঠে ময়ো প্ৰতিবাদ কৰিব পাৰিছো। বৰষাৰাণী কালি মুক্ত আছিল, আজি মুক্ত আছে। আৰু আপোনালোকক কথা দিছো, ভৱিষ্যতলৈ যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে বৰষাৰাণী মুক্ত হৈ থাকিব। কোনো ৰাজনীতিৰ শিকলিয়ে বৰষাৰাণীক বান্ধিব নোৱাৰিব। আপোনালোকৰ লগত থাকিম। আকৌ এনেকৈ অন্যায় কৰিলে আপোনালোকৰ লগতে আকৌ যুঁজ দিবলৈ ওলাই যাম। ধন্যবাদ। মই কিবা কোৱাৰ আগতে মই আজি এই শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা অসমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী, ছাত্ৰ সমাজৰ সেই যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছো। গৌৰৱান্বিত কৰি তুলিছে অসমীয়া জাতিক, অসমীয়া মাতৃক, অসমীয়া পিতৃক, অসমীয়া ককা আইতাক, যে আজি এই যি ৰণ, এই ৰণৰ বাটকটীয়া হৈ দেখুৱাই দিলে যুৱ প্ৰজন্মই। যুৱ প্ৰজন্মক সদায় দোষাৰোপ কৰা হয় যে যুৱ প্ৰজন্মই সংস্কৃতি ধ্বংস কৰিলে বা সংস্কৃতিৰ কথা নুবুজে। কিন্তু আপোনালোক সকলোৱে দেখিলে স্বচক্ষুৰে কেনেকৈ ৰাজপথত কোনো নোহোৱাকৈ, কোনো অভিভাৱক নোহোৱাকৈ কেনেকৈ তেওঁলোকে উদাত্ত কণ্ঠৰে আগবাঢ়ি গল। লাঠি চালনাৰে ভয় নকৰি, একোলে ভয় নকৰি অসমীয়া জাতিৰ ৰক্ষাৰ বাবে মাত মাতি পালে তেওঁলোকে কি নিৰ্ভীকভাৱে আগবাঢ়ি গল। তাৰ পিছত আমি জানো বহি থাকিব পাৰো? নোৱাৰো, কেতিয়াও নোৱাৰো। গতিকে প্ৰত্যেককে মই ধন্যবাদ জ্ঞাপন কৰিছো। আইতা, মোৰো আইতা অসুস্থ, ওলাই আহিব পৰা নাই, 84 বছৰ বয়স। কোনোবাই কয়, যেনেকৈ আপোনালোকে কৈছে, কিছুমান মানুহে বেছি ভাল পায় যে ঘৰৰ পৰিয়ালৰ মানুহ ভয় কৰে, কয় হে তই কিয় ইমান হেৰিকে কৈছ। আইতাই কয়, মোৰ আইতাই কয়, কি হব, জাতিৰ কাৰণে মাত মাতিছে তাই, কাইলৈ জাতিৰ কাৰণে মৰিবলগীয়া হলেও মৰিব, কি চুহুকি নাহিবি। আইতাই কৈছে আৰু নাতিনীয়েক, যি আইতা তেনেকুৱা, যি মূলা বাঢ়ে দুপাততে চিহ্ন হৈ জানো। বা যি হওক, এটা কথা কব লাগিব যে কোনোখন চৰকাৰে আমাৰ শ্বহীদসকলে অসম আন্দোলনত নিজৰ প্ৰাণৰ আহুতি দি নিজৰ তেজেৰে যিখন অসম চুক্তি আমি পালো, তেওঁলোকৰ তেজেৰে লিখা যিখন অসম চুক্তি পালো, সেইখন ৰূপায়ণ কৰাৰ কেতিয়াও দায়িত্বই নললে। আমাৰ নিজৰ মানুহকেইজনেও নললে, কোনেও নললে। আজি বিজেপি চৰকাৰে হয় বাৰম্বাৰ কৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈ আছে যে 6 নং দফা দিব, 6 নং দফা দিব, অসম চুক্তিৰ ৰক্ষা কবচ হিচাপে দিব। কিন্তু এইখিনিতে মোৰ এটা কথা, দেহটো নোহোৱাকৈ জানো আত্মা কাৰ্যকৰী হব পাৰে? বৰষাৰাণী বিষয়ে অভিনয় কৰি ভাল পায় যেনিবা, কাইলৈ মৰি থাকিল, সেই আত্মাটো গৈ পালে অতৃপ্ত আত্মাটো অভিনয় কৰিব বিচাৰি থাকিব যে
কোনোবা এগৰাকী অভিনেত্ৰীৰ গাত সোমাই গ'ল, কি বুলি ক'ব? ভূত লম্ভিলে। তাৰপিছত পূজা পাতল কৰি একদম জৰা ফুকা কৰি সেই আত্মাটো খেদি দিব, হয়নে? অসম চুক্তি আমাক লাগিব, কিন্তু কাৰ লগত নহয়, কাৰ লগত নহয়। লাগে আমাক 6 নং দফা, লাগে আমাক ৰক্ষা কবচ, লাগে আমাৰ ভাষা, জাতি, মাটি, সংস্কৃতি তথা ৰাজনৈতিক যি আমাৰ অধিকাৰ তাৰ আমাক সাংবিধানিক ৰক্ষা কবচ লাগে। কিন্তু সেই শ্বহীদসকলৰ প্ৰাণৰ বিনিময়ত যিখন অসম চুক্তি, আপোনালোকে নিৰ্বাচনীৰ প্ৰচাৰত কথা দিছিলে যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব। গতিকে আজি এই মঞ্চৰ পৰা মই কৰজোৰে অনুৰোধ কৰিছো, অসমীয়া ৰাইজে যি দাবী জনাইছে সেই দাবীক মানি কাখন বাতিল কৰি অসম চুক্তিখন ৰূপায়ণ কৰক। তেতিয়া মোৰ বিশ্বাস অসমীয়া ৰাইজে কথা দিব আপোনালোকক, হয়নে নহয় ক'ব যে বছৰ বছৰ জনম জনম ধৰি সেই আসনত আপোনালোক বহি থাকিব আৰু অসমীয়া ৰাইজৰ মনৰ হিয়াৰ আমঠু হৈ থাকিব। তাৰপিছতে মই ক'ব খোজো, নলবাৰীত অকণমান আগতে শৃংখলে কৈ গৈছিলে, উদাত্ত কণ্ঠৰে নলবাৰীত তেওঁলোকে কালি শান্তি সভাৰ আয়োজন কৰিছে। ৰাইজৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি জানো কিবা লাভ আছে? শান্তিৰ দূত আপোনালোকে হয়, শান্তিৰ চাবিকাঠি আপোনালোককে দিছো আমি। গতিকে ৰাইজৰ দাবী মানি লওক, কাখন বাতিল কৰক, আপোনালোকো শান্তিত থাকক আৰু আমিও শান্তিত থাকক। লক্ষ্মীনাথ বেজবৰুৱাই কোৱাৰ দৰে বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় অসম। সেয়ে একদম সৰু কথা এটা, এই দাবী মানি লওক আৰু সকলো সুন্দৰকৈ শৃংখলাবদ্ধভাৱে অসমখন যেনেকৈ শান্তিৰে চলি আছিল, ঠিক তেনেকৈ শান্তি আকৌ বিৰাজমান হ'ব, তাৰে মই অনুৰোধ জনালো। আমি লগতে কৰ্মও কৰিব লাগিব, দায়িত্ব আহি পৰিছে ঢেৰ, আমি কৰ্মও কৰি যাব লাগিব। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোৱাৰ দৰে, তেখেতে কৈ যোৱাৰ দৰে, অসমীয়া পথাৰ আৰু অসমীয়া বজাৰ অসমীয়াই অসমীয়াৰ কৰি ৰাখক, তেতিয়া অসম সদায় অসমীয়াৰ হৈ থাকিব। দেখা গৈছে ছচিয়েল মিডিয়াত শেহতীয়াভাৱে মোক আক্ৰমণ কৰা আৰম্ভ কৰিছে কোনোবাই। মোৰতো নাই, মোৰ ফেচবুক নাই, আজিকালি মই নাচাওঁ ফেচবুক। কোনোবাই কৈছে, বিভিন্ন ধৰণেৰে বিভিন্ন কথা উলিয়াইছে। কিন্তু মই এইখিনি সময়ত এটাই কথা কম, যিমানে মোক যেনেকৈ নকওঁ, মই কিন্তু মোৰ যি প্ৰতিবাদ, মোৰ যি স্থিতি যে মই নামানো, বাতিল কৰিবই লাগিব, সেই স্থিতিত মই অটল থাকিম। আৰু এই বৰষাৰাণী বিষয়াৰ দেহত হেপিমণি বৰুৱা বিষয়া মোৰ মাতৃ কলিতা জাতিৰ, মোৰ দেউতা অশোক কুমাৰ বিষয়া অনুসূচিত জাতিৰ গাঢ় অসমীয়া তেজ মোৰ দেহত থকালৈকে এই বৰষাৰাণী বিষয়াই জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে সদায় মাত মাতি যাব। গতিকে কৰক, যিমান ইচ্ছা যি ইচ্ছা কৰক। খুব এমুঠিমান কোনোবাই কৰি আছে, বিভিন্ন প্ৰশ্ন তুলিছে, ৰাজনীতি কৰিব, অমুক কৰিব, তমুক কৰিব। বৰষাৰাণী বিষয়াই জুবিন গাৰ্গৰ কোৱাৰ দৰে খাতিৰ নকৰে। আৰু মই অভিনয় কৰিছো হেনো, অভিনয় কৰি ফুৰিছো, অভিনয় মাথো। কিন্তু যিয়ে লিখিছে তেনেকৈ যে অভিনয় কৰিছে, কিমান দূৰ প্ৰতিবাদ কৰিব চাম নহয়। মই তেওঁলোকক ক'ব খোজো, হয় শিল্পী একো কৰিব নোৱাৰে, কিন্তু শিল্পীৰ হাতত এক বিৰাট শক্তিশালী অস্ত্ৰ আছে, আৰু সেই অস্ত্ৰ কি জানে? এই ইণ্টাৰনেটৰ দৰে 4G 5G যি দ্ৰুতগতিত যায় নহয়, ঠিক তেনেকৈ শিল্পীয়ে ৰাইজৰ অন্তৰত, মন মগজুত এক দ্ৰুতগতিত সম্পৰ্ক স্থাপন কৰিব পাৰে। আৰু সেই সংযোগেৰে, অৰ্থাৎ অভিনয়েৰে যদি মই ৰাইজৰ অন্তৰত, ৰাইজৰ মনত জাতীয় চেতনা, বিপ্লৱী চেতনা যদি মই জাগৰণ কৰিব পাৰিছো, তেনেহলে মই মোৰ শিল্পী জীৱন সাৰ্থক বুলি ভাবিছো। কৰ্ম কৰিবলৈ আহিছো লগতে শিৱসাগৰলৈ। নাজিৰা ৰাইজে ৰাসৰ আয়োজন কৰিছিলে, দুদিনমান পিছুৱাবলগীয়া হ'ল পৰিস্থিতিৰ বাবে। কিন্তু এতিয়া তেওঁলোকে কৈছে আমি পাতি যাব লাগিব, আমাৰ জাতীয় যি অনুষ্ঠান আছে, আমি কোনো কাৰণে পিছ হুকি আহিব নোৱাৰো। গতিকে মই আজি ৰাসৰ এটি সংলাপ কম। আহি থাকোঁতে মই ভাবি থাকো, বহুতে মোক সোধে কেনেকে কোৱা কথাবিলাক। মই কওঁ এয়া অনুভৱ, এয়া অসমীয়াৰ অনুভূতি। আহি থাকোঁতে ভাবি আছিলো, এই সংলাপটো দেখোন ৰাসৰ এই পৰিস্থিতিৰ লগত একেবাৰে মিলি গৈছে। কোনটো সংলাপ জানেনে? উজনি অসমতনো ৰাসৰ প্ৰতিটো সংলাপ প্ৰত্যেকৰে মুখস্থ। কোনটো সংলাপ জানে? কোৱা দাদা,
কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিব খুজিছা দাদা? কিয় কলংক সানিব খুজিছা? কিয়? ধ্বংসলীলা বন্ধ কৰা দাদা, ধ্বংসলীলা বন্ধ কৰা।